সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে অজয় দা টেক অসমীয়া আৰু আপোনালোকে ইনষ্টাগ্ৰামৰ ৰীল, ফেচবুকৰ ৰীল আপোনালোকে কেনেকৈ ডাউনলোড কৰিব অতি সহজভাৱে মই দেখুৱাই আছোঁ। তো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাব আৰু চেনেলটো নতুনকৈ চাইছে যদি ছাবস্ক্ৰাইব এটা কৰিব। বলক এতিয়া বৰ বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে উলিয়াই ল'ব ইনষ্টাগ্ৰাম, যোনটো ৰীল আপোনালোকক ডাউনলোড কৰিব লাগে। তো ইনষ্টাগ্ৰাম অ'পেন হৈ গ'ল মোৰ এতিয়া। মই আপোনালোকক যিকোনো এটা ৰীল ডাউনলোড কৰি দেখোঁ। এইটোকে ডাউনলোড কৰি দেখোঁ, ভাল লাগিছে। যিকোনো এটা ৰীল আপোনালোকে ডাউনলোড কৰিব পাৰিব কম সময়ৰ ভিতৰত, মানে একেবাৰে কম সময়ৰ ভিতৰত। আমুৰ ভিডিঅ'টোকে ডাউনলোড কৰি দিছোঁ। আমু মোৰ বৰ ফেভাৰেট হয়, কণমানি। তো এই ভিডিঅ'টোত ইয়াত ডাউনলোড কৰিলে ইয়াত ডাউনলোড কৰা অপশ্যন আছে, কিন্তু কি হয় সেইটো ইনষ্টাগ্ৰাম ল'ব ইয়াত থাকি যায়, ৱাটাৰমাৰ্ক থাকি যায়। তো এতিয়া বলক মই যিটো নতুন ট্ৰিকটো আপোনালোকক দি আছোঁ, কপি কৰি ল'ব। কপি হোৱাৰ পিছত বেক কৰি দিব। বেক কৰাৰ পিছত আপোনালোকে উলিয়াই ল'ব গুগলত আপুনি জাষ্ট টাইপ কৰি দিব ৰীল ডাউনলোডাৰ বুলি, নহ'লে ইনষ্টাগ্ৰাম ৰীল ডাউনলোড, যিকোনো এটা আপুনি টাইপ কৰি দিব পাৰে। মই টাইপ কৰি দিলোঁ আৰু বহুত আছে এইবিলাক, আপোনালোকে বহুত ৱেবছাইট আছে ডাউনলোড কৰিবলৈ। তো এতিয়া মই প্ৰথমটোকে ইউজ কৰি চাওঁ, কামত দিয়ে নে নিদিয়ে আপোনালোকেও চাওক। লাইভ প্ৰুফ দি আছোঁ আপোনালোকক। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেধৰণে ভিডিঅ'সমূহ পাই থাকিব। ওলাইছে, লিখা আছে পেষ্ট লিংক হিয়াৰ বুলি আছে। তো ইয়াতে ক্লিক কৰি আপোনাৰ লিংকটো পেষ্ট কৰি দিব। তো এতিয়া ডাউনলোড অপশ্যন দেখিছে ইয়াত, তো ডাউনলোডত ক্লিক কৰি দিলোঁ। মোৰ নেট শ্ল' চলি আছে, অকণমান সময় লাগিব। সেয়া হৈ গ'ল। তো এতিয়া ফাৰ্ষ্ট অপশ্যনটোতে মই ক্লিক কৰি দিওঁ, ডাউনলোড ভিডিঅ' বুলি আছে, ইয়াতে ক্লিক কৰি দিছোঁ। য়েছ, মোৰ ট্ৰিকটো কামত দিছে আৰু আপোনালোকে ইউজ কৰিব। চব ডাউনলোড হৈ গ'ল, ইয়াত অ'পেন বুলি দেখুৱাইছে। তো মই এতিয়া ডাইৰেক্ট কি কৰিম, বেক যাম, গেলেৰীত যাম। তো আপোনালোককো দেখুৱাই আছোঁ ডাউনলোড হৈছে নে হোৱা নাই গেলেৰীত, আৰু ৱাটাৰমাৰ্ক আহিছে নে অহা নাই। তো আপোনালোকেও চেক কৰি লওক, ময়ো চেক কৰি লওঁ। মই এতিয়া আমু, ইয়াত চক ৱাটাৰমাৰ্ক অহা নাই, ধুনীয়াকৈ ডাউনলোড হৈ গ'ল। নমস্কাৰ কৈছে আমুৱে। তো ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাবচোন। তো আজিলৈ বাই বাই।